हेलो एवरीवन वेलकम बैक टू माय यूट्यूब चैनल आपनालोक सकलोके मोर यूट्यूब चैनेलर अन्य এটা ব্লগলৈ আকৌ এবাৰ স্বাগতম জনাইছো আৰু আজি মানে মোৰ বস্তু এটা খাবলৈ মন গল টেকেলি পিঠা হেতু কাৰণে ভাবিছো আজি টেকেলি পিঠা বনাম বুলি মানে আগতে খোৱা বহুত আগতে মানে আইতা আৰু মাহাতি বনাইছে মই মানে নিজে বনাই পোৱা নাই আজি ভাবিছো বনাও বুলি নিজে বনাই খাও বুলি ভাবিছো অথনি মানে পটককে ইনষ্টাগ্ৰামত ফটোখন দেখিলো পটককে দেখি পিনি মানে মোৰ খাবলৈ মন গল হেতু কাৰণে ভাবিছো আজি বনাও বুলি নিজে আপোনালোকে বাৰু সকলোৱে বনাব জানেই বহুত ভালকে জানিব মোতকে তথাপিতো মানে মই এবাৰ ফাৰ্স্ট টাইম বনামটো হেতু কাৰণে ভাবিলো আপোনালোকৰ লগতো বোলো শেয়াৰ কৰো মইনো কেনেকৈ বনাও তাকে আৰু হেতু কাৰণে ভিডিওটো ষ্টাৰ্ট কৰিলো আপোনালোকৰ লগতো বোলো শেয়াৰ কৰো বলক তেন্তে মইনো কেনেকৈ বনাও হেতু আপোনালোককো দেখাও আজি এটা প্ৰথমতে পিঠাখিনি চালি লওঁ তাৰপিছত এতিয়া নাৰিকলৰ গুড়িখিনি ইয়াত দি দিছো এতিয়া চেনিখিনি দি দিম ইয়াত মিক্স কৰি লওঁ এবাৰ ভালদৰে এতিয়া নিমখখিনি দি দিওঁ ন এতিয়া অকণমান পানী দিছোঁ মানে ইমানো বেছি পানী নিদিওঁ আৰু মানে জাষ্ট মানে অকল মুঠিটো মাৰিলে যাতে মানে পিঠাখিনি লাগি ধৰে সিমানটো পৰ্যায়লৈকেহে মানে সিমান অকণমানহে পানী দিম মানে একেবাৰে লেপলেপীয়াকৈ পানী দি নিদিওঁ এই চাওক পিঠাখিনি টেক্সচাৰটো এনেকুৱা হ'ব লাগিব মানে পিঠাখিনি অকণমান সেমেকা হ'ব লাগিব তেতিয়া গম পাব যে পাৰফেক্ট হৈছে বুলি এতিয়া এই ডেক্সি মুখনিখনত এইখিনি ভৰাই যাম হেঁচি দিছোঁ অলপ এতিয়া বগা ৰুমাল এখনে মানে কটনৰ আৰু এনেকৈ ডেকটো আগতে পাতি থৈছিলোঁ পানীখিনি উতলাই থৈ দিছিলোঁ আমাৰ মানে ডেক্সিটো অকণমান বেছিয়ে সৰু হ'ল ডাঙৰ ডেক্সি নাই যে সেইটো কাৰণে সৰুটোতে বনাওঁ আৰু এতিয়া এখন ইয়াৰ ওপৰত দি দিম এনেকৈ এতিয়া অলপ দেৰি থ'ব লাগিব তাৰপিছত সিজিব আৰু এনেকৈ এতিয়া বাকী গোটেইকেইটা বনাই লওঁ আৰু তাৰপিছত দেখাই আছোঁ এইটো লাষ্ট আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ দেই কেনেকুৱা হৈছে গুড ইভিনিং গাইজ আৰু এতিয়া যাবলৈ ওলাইছোঁ এক্সপ'লৈ মানে আমাৰ দুলীয়াজানৰ বিহুতলিতে মানে এক্সপ' আহিছে তাতে বোলো গৈ আহোঁ বুলি ভাবিছোঁ এপাক সেইদিনাখনো গৈছিলোঁ দেই এক্সপ'লৈ সেইদিনাখন কিন্তু ভালকৈ দোকানবোৰ বহাই নাছিলে আজি আকৌ যাবলৈ ওলাইছোঁ আৰু গোটেইকেইটা মাও যাব ৰাতিলৈ প্ৰগ্ৰেমো হ'ব তাত আজি লাষ্ট দিবক যে প্ৰগ্ৰেম চাবলৈ নাযাওঁ সেইকাৰণে গধূলি সময়ত এনেই এপাক ওলাই যাওঁ আৰু বোলো কিনো আহিছে ভালকৈ চাই আহোঁগৈ সেইদিনাখনতো দোকানবোৰ ভালকৈ বহাই নাছিলে ন আজি চাগে বহিছে চাগে মানুহবোৰো হ'বতো চাগে আজি বহুত ভিৰ হ'ব চাগে ব'লক আপোনালোককো দেখাওঁ অলপ তাত কিনো আহিছে আৰু কি পাওঁ দেখাই থাকিম আৰু চাই থাকিব ভিডিঅ'টো গৈ আছোঁ নাগাৰপিলে চব ঠিক আছে নাগাৰপিলে পামগৈ আৰু বিহুতলি বেছি দূৰ নাই নেকি
ভাল লাগিছে। কেনেকৈ হ'ব এইটো 1800 টকা এইটো জয়পুৰী লেপ হয়। সেইটো লগত তেতিয়াহ'লে গৈছোঁ এখন লৈ লৈছে। ভাল লাগিছে এতিয়া শুনিছোঁ কিবা এটা লৈ যাওঁ বুলি ঘৰতে খামগৈ আৰু লৈ যাওঁ। এয়া লৈ মেলি ৰেডি ঘৰত গৈ খাওঁগৈ আৰু আমি এতিয়া ম'ম' আৰু এইফালে সৰু সৰু চিকেন পকৰা খাই লওঁ। এক্সপ'ৰ পৰা আহিলোঁ চাই মেলি, তাৰপিছত বস্তু কেইটামান ল'লোঁ আৰু কি ল'লোঁ বোলো আপোনালোককো এবাৰ দেখাই দিওঁ আৰু যিহেতু এক্সপ'লৈ গৈছোঁ কিবা এটাতো ল'বলৈ মন যাবই আৰু ন, ইমান বস্তুবোৰ ওলায়। আৰু কি আনিলোঁ দেখাই দিছোঁ ৰ'ব দেই আপোনালোকক। চাওক এই দুখন চুৰ্ণি, এখন ব্লেক এখন হোৱাইট, কেতিয়াবা এনেই কুৰ্তি চুৰ্তিৰ লগত মিলাই ল'বলৈ লাগে যে লৈ আহিলোঁ আৰু সেইটো কাৰণে। তাৰপিছত এনেকুৱা কাপ আনিছোঁ, কাপৰ ছেট এটা এনেই লৈ ল'লোঁ আৰু ৰাফ ইউজ কৰিবলৈ হ'ব যে ঘৰতে ভাল লাগিলে। তাৰপিছত এইটো আনিছোঁ এটা সৰু টাব এটা, এইটো মৰম লাগিলে লৈ আহিলোঁ আৰু এইকেইটাই, আৰু বেলেগ একো অনা নাই, ইমানেই দেখাই দিলোঁ আৰু আপোনালোককো এবাৰ। দেখিছে শ্ব'কেছটো খোলা আছে, মানে মই কি হ'ল শ্ব'কেছটো খুলিলোঁ আৰু কাপকেইটা ভৰাবলৈ বুলি। তেতিয়া শ্ব'কেছটো খোলোঁতে পটককৈ মনত পৰিলে ভিডিঅ' বোলো কৰাই নাই নহয়, বোলো কি আনিলোঁ দেখুৱাই নাই বোলো আপোনালোকক। সেইকাৰণে পটককৈ ভিডিঅ'টো কৰি ল'লোঁ আৰু পাহৰিয়ে গৈছিলোঁ, ভৰাই থৈ দিলোঁ এদিন, নহ'লে পাহৰিয়ে থাকিছিলোঁ হ'লে। আপোনালোকক দেখাই দিলোঁ আৰু যিহেতু এক্সপ' গৈছিলোঁ বুলি আপোনালোকক কৈছিলোঁ ন, সেইটো কাৰণে কি আনিলোঁ সেইটোতো দেখাবই লাগিব, সেইটো কাৰণে দেখাই দিলোঁ। বেছি বস্তু নাই ন, আৰু এইকেইটাই হ'লেও দেখাই দিছোঁ আৰু আপোনালোককো। এতিয়া পোলাও বনাবলৈ মানে আজি মানে পোলাও চিকেন খাম, বহুত দিন পোলাও খোৱা নাই বোলো। আজি কিন্তু মই নবনাওঁ, চানুদাই বনাব, মানে মই তাক শিকাই যাম, সি বনাই যাব। মই তাক কৈছোঁ মানে মই বিয়া হ'লেকে তহঁতি পোলাও নাখাবি নেকি বুলি, সেইটো কাৰণেহে আজি সি বনাব লৈছে, নহ'লে কোনো দিনাখনেই নবনায়। আজি সেইটো কথা ক'লোঁ যে সেইকাৰণে বনাব লৈছে মানে। এতিয়া তাক মই শিকাই যাম আৰু সি বনাই যাব। কেনেকুৱা হয় আপোনালোকক ক'ম বাৰু দেই, মই খাই ৰিভিউটো দিম। ৰান্ধনি ষ্টাৰ্ট কৰিছে আৰু দেই। হেৰি দে, তেল দিম, ৰিফাইন তেল দে। কি বুলি কয়, সেইখিনি ফ্ৰাই কৰি দিবি পিছত। শিকাই আছোঁ আৰু পাৰিবগৈ লাহে লাহে। আমাৰ সেই চচটো এনি টাইম পতাই থাকে আৰু সেইটো ইগন'ৰ কৰিব আৰু দেই, নাচাব আৰু সেইফালে বেছিকৈ মন নিদিব। এটো মানে পাতিয়ে থ'ব আৰু গৰম পানী। এতিয়া পিঁয়াজখিনি ফ্ৰাই কৰি লওঁ। এইফালে মই মোৰ ৰেষ্টুৰেণ্টত শিকাই আছোঁ এতিয়া, ভালকৈ বনাওঁ আৰু দেই। এইফালে পিঁয়াজ ভাজি আছে এতিয়া। তেজপাত খিলা দি দে এতিয়া তেলত, পানী পৰি আছিলে। এতিয়া সেইখিনি অকণমান লৰাই দে, তাৰপিছত চাউলখিনি দি দিবি। পানী পৰি আছিলে।
ড্ৰাই ফ্ৰুটছখিনি দি দিয়া পাৰিছ চেনি অকণমান দি দিয়া পাৰিছ পিঁয়াজখিনি দি দিয়া সেই গোটাকেইটা দিবলৈ কোৱা নাই আকৌ এতিয়া ঘিউ দি দে গোটেইখিনি নিদিবি দেই আধা দিবি দিব কালাৰটো শিকাইছে তোলে মই আহিলে পোলাও বনাই খোৱাবি আৰু মই আহিলে পোলাও বনাই কিনে খোৱাবি আৰু বিয়া হোৱাৰ পিছত খুলিব মেলিব লাগিবতো আইও গিফ্টৰ কথা আগতে বিহু এখন কান্দি আহিব লাগিবতো কালাৰটো ধুনীয়া হৈছে দেখিছা নাই শিকাইছোঁ যে ভালকৈ সেইকাৰণে আৰু ধুনীয়া হৈছে হৈ গ'ল আৰু এতিয়া হেৰি কি বুলি কয় কুকাৰ ভৰাই চিটি মাৰি দিলে হৈ গ'ল এটা চিটি মাৰি দিলে হৈ গ'ল এতিয়া পানী দিলে বেছি দিব নালাগে হ'ব হেতাখন লৈ আছে আদা ৰচুন অকণমান দি দে দিব থাকিব এইখিনি এতিয়া দি দে মাংস ৰেডি ধুনীয়া হৈছে কালাৰটো এইখিনি পোলাওখিনি খুলি দিয়া ধুনীয়া হৈছে দেই কালাৰটো এয়া আমাৰ খানা ৰেডি খাই লওঁ দেই এতিয়া খাবলৈ বহুত টেষ্টি হৈছিলে চিকেন পোলাও দুটাই ভাল হৈছিলে মানে ভিডিঅ' কৰিবলৈ কৈছিলোঁ মানে ভিডিঅ' কৰিবলৈ দি থাকিলোঁ তাক সি কি কৰিলে ফটো মাৰি থাকিলে গম নাপালে যে ভিডিঅ' হৈ আছে বুলি ভাবি আছে আৰু সি কিন্তু ভিডিঅ'ই নহ'ল যি কি নহওক খাই ভাল লাগিলে বাৰু দুইটা